এদিনৰ সপোন। বদনামী চহৰখনৰ ডাষ্টবিনত এটি সপোন গজিছে। নিশাৰ শেষলৈকে হয়তো পোহৰৰ কোমল উত্তাপত সপোনে পাখি মেলিব। আবতৰীয়া বৰষুণ যাকে ধুই নিনিলে পাখিৰ অবয়ত ডেউকাই হাঁহি মাৰিব। দুপৰৰ আবেলিত নাহৰৰ পাতে পাতে সপোন আকৌ গৰ্ভৱতী হ'ব। সন্ধ্যা ৰঙে চুব নোৱাৰাকৈ সপোন আগুৱাই যাব। সন্ধ্যা ৰং যদি আহে বেগাই সংমিশ্ৰণৰ পয়োভয়ত সপোন নৰঙত সজ্জিত হ'ব। এন্ধাৰ হোৱালৈ সপোন জি থাকিব। নীৰৱ নিশা জি থাকোঁতেই বদনামী চহৰখনৰ ডাষ্টবিনত নীৰৱতাৰ গভীৰ উত্তাপত এদিনৰ সপোনৰ মৃত্যু হ'ব। আকৌ এটি সপোনৰ জন্ম হৈ